হেল্ল' গাইজ, অসমবাসী ৰাইজ, ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হ'ল গধূলি সময়ত ভিতৰতে আছোঁ, অকণমান বাহিৰলৈ ওলাই যাওঁ আৰু বাহিৰৰ মানে ভিতৰতে ৰুমৰ পালোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে জিৰণি সময়ত এনেকৈ জিৰণি সময়ত মানে গধূলি পৰত কামৰ পৰা আহি ভাগৰ জুগৰ আহি পিনে টিভিৰ কাষত বহি পিনে অলপ চিৰিয়েল চালোঁ আৰু মনবোৰ ভাল লাগি গ'ল। ভাগৰ জুগৰ যিহেতু আহিছিলোঁ, খুবেই ভাল লাগি গ'ল। এটা মনোৰঞ্জন, মনৰ সান্তনা পালোঁ, খুব ভাল লাগিলে। আপোনালোকেও কেতিয়াবা ভাগৰ লাগিলে টিভিৰ কাষতে বহিব, খুব ভাল লাগিব। এনেধৰণে সুন্দৰ সুন্দৰ চিৰিয়েল চাই থাকিবলৈ খুব ভাল লাগে। ভিডিঅ'টো চাই ভাল পালে এটা লাইক দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া ভিতৰলৈ যাওঁ, ভিতৰত মানে ভিতৰ ভাগলৈ যাওঁ, কিছু কথা আপোনালোকৰ লগত পাতোঁ। আজিকালি মোবাইলটো নহ'লে কিবা বৰ ডাঙৰ বস্তু এটা নোলোৱা যেন লাগে। এতিয়া মোবাইলটোৰ লগতে সকলোৱে জড়িত হৈ থাকে। গতিকে সকলো ঠাইতে আপোনালোকে দেখিবলৈ পাইছে, সৰুৱে হওক ডাঙৰ হওক, এটা হওক মোবাইল মানে হওক দৰকাৰ হয়। আৰু মোবাইলটো এনেকুৱাই মানে নহ'লেই নহয়, মানুহবোৰে মোবাইল তেনেকৈ ব্যৱহাৰ কৰা নাছিল। পইচা পাতিও তেনেকৈ মানে দৰকাৰ নহৈছিলে, কিন্তু আজিকালি মোবাইলটো এনেকুৱা হ'ল নহয়, মাহেকত ৰিচাৰ্জ নকৰিলে আপুনি কথাও পাতিব নোৱাৰে। আজিকালি এনেকুৱা ডাঙৰ ডাঙৰ মোবাইল হ'ল, ডাঙৰ মোবাইলটো লৈ পিনে এতিয়া ৰিচাৰ্জটো অলপ সৰহকৈ কৰিবলগীয়া হয়, বহুত পইচা খৰচ হয়। মাহেকত 399, 400 এনেকুৱাকৈ ৰিচাৰ্জ কৰিবলগীয়া হয় ডাটা পাবৰ বাবে। ডাটাটোৰ কাৰণে মানে ৰিচাৰ্জটো সৰহকৈ কৰা আৰু বহুত মানে ভিডিঅ' চাই, বহুত ভাল ভাল ভিডিঅ' দিয়া হয়। ভিডিঅ'বোৰ ভালদৰে চাবলৈ কি কথা কৈছে ল'ব পাৰিব। আৰু ভিডিঅ' এনেকুৱা হয় মানে ভিডিঅ' সলনি বেছিকৈ মোবাইলটো লৈ মানে ডাঙৰ ডাঙৰ মোবাইলবিলাক কেতিয়াবা কোনোবাই পাবজি খেলিব, কিবা কিবি খেলিব, দিনটো তেনেকৈ পাৰ হৈ যায়। কিন্তু ইউটিউবত যে ইমান ভাল ভাল ভিডিঅ' আহে, সেইবিলাক মন কাণ নিদিয়ে বহুতে, অকল মানে গেম খেলাত ব্যস্ত হৈ থাকে। আৰু সেইটো কৰিলে কি হয়, আমাৰ দিমাগটো মানে কি হৈছে, কিবা একো কামত নহা হয়, গোবৰখিনি সোমাই যোৱাৰ নিচিনা হয়। সেইটো চিন্তা কৰিবলৈ আমাৰ মানে মগজুত শক্তি নোহোৱা হৈ যায়। মানে অকল মোবাইলটোতে লাগি থাকে। এনেকুৱা কৰিলে কি হয়, এটা সময়ত হয়তো মানুহ মোবাইলটো নহ'লেই নহ'ব, কিন্তু ভাত পানী খাবলৈবিলাক আৰু বহুতৰ পৰা বহুত সোনকালে তৎকালীনেই পায়। হ'লেও বস্তুটো ব্যৱহাৰ কৰিব পাৰিলে খুবেই ভাল, ব্যৱহাৰ কৰিব জানিব লাগিব। আৰু মানুহটো মোবাইলটোৱে মানুহক বেয়া নকৰে, বেয়া কৰে মানুহৰ মনৰ আৰু মনৰ ভাৱটো যদি ঠেক হয়, তেতিয়া মানুহৰ মনবোৰ ঠেক হয়। আৰু বহল দৃষ্টিত ভাবিব লাগে, তেতিয়া কি হয়, মনবিলাক বহল হৈ যাব আৰু মগজু বুদ্ধি আৰু বিকাশ হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ বাই বাই।